বাজনা বজাও। তুমি মই এদিন জানা ঘোৰ সাজিমে তাতে যোনে থাকিব তাতে তোৰা থাকিব মৰমতে আমাৰ মাইনাই উমলি থাকিব। গানটো ভাল হৈছে, মই বাটৰ পৰা শুনছো। পিছে ক'ৰবাত যাবি নেকি ফুৰবা? যিহেতু অফিচ আৱাজৰ কথা আছিল, কিবা হয়। তোৰ বিয়া এইবাৰ খাটাং? আপি মই দেখাই নাই, মই বিয়া ঠিক কৰিম ফাৰ্ষ্ট আপিটো চাই লওঁ, তাৰে পিছত বিয়াখন হ'ব দেউতা ৰেডি হৈছে না? যাব লাগে জলদিকে। ওলাইছো মই যাই আছো তই গাড়ীখন ল'বি যা। দে বল গাড়ীখনে ওলাওঁ। যাওঁ গাড়ীখন ওলাওঁ। দেউতা কিমান দূৰ আৰু? পালো আৰু অলপ দূৰ আছে। আৰু এটা কথা কিন্তু ভাত নাখাবলৈ নকবি দেই। ঘৰত কোনোবা আছে না? আমি আপি চাবা আহিছো। আহা তোমালোকৰ বাবে মই ৰখি আছিলো। দেউতা ঘৰটোচোন আমাৰ দূৰেই প্ৰায়। একবাৰ বিয়াখন হৈ ল'বা দি, তাৰে পিছত কিন্তু ঘৰটো মই দি দিম। আপিটো লৈ আহক চাওঁ দক আমি কেনে। ঐ ফুলমতি, উলিয়া আলহী আহিছিদক চাবা কাৰণে। আপা আহিছিদক চাবা কাৰণে ফুলমতি। ৰবা এটা গৈ আছো। পিতাজী এইটো কি আপি ওলাইছি? ফুলমতি না কালামতি? বিয়াখন পাতিম বুলি ভাবছিলো ল'ৰাটোৰ, এইগিলাখান কি আপি উলিয়াই হে? নাপতো তোৰ বিয়া যাওঁ বল ইয়াৰ পৰা। আইছো এতিয়া অলপ কথা বাৰ্তা পাতিয়ে যাওঁ, কি কৰে আপি। তোমালোকে আহিছ, মই কিন্তু বহুত ভাল লাগছি। মই এটা কথা কওঁ না, মই তোমাক বহুত ভাল পাওঁ। আহা না ইয়াত কথা পাতো বিজত যায়। দিয়ক সিহঁতক অলপ কথা পাতিব দিয়ক, আমি অলপ বহো। বলা কালামতি আমি অলপ ফুৰি আহো। না চৰি তোমাৰ নামটো ফুলমতি। আমাৰ আপি পচন্দ হনাই দিয়ক, আমি এতিয়া যাওঁ। ল'ৰাই কৈছি কথা পাতি আপি পচন্দ হনাই, এতিয়া আমি যাওঁ দক। আপোনালোকক পিছত কম দক কেনে লাগিল আমাৰ আপি। পচন্দটো মোৰ হনাই, কিন্তু ল'ৰাই বা কি কয়। ভাইটি কালিচোন আপি চাবা গৈছিলি, আপি পচন্দ হৈছি না তোৰ? যিহে আপি ৰূপ, কালামতি না ৰূপমতী নাম থৈছি। বাদ দিয়াহে বুলি কৈ আহিছো মই তাক। কনাই দেচোন ফোনত, এতিয়া ক'বা লাগব আৰু বাদ দিয়াহে বুলি। ফোনত কম বুলি কৈছে, বাদ দিয়াহে বুলি কৰিম ডাইৰেক্ট। দে হ'ব দে, এইবাৰ আৰু তোৰ বিয়াখন খাবা নাপাম। অহা বছৰ বিয়াখন খাম দে। কালামতিক বাদ দিয়া আৰু এইগিলাখান কি আপি চাবা যায়, আজি তোক বাহি পেলাই লৈ যায়। এইবাৰ আকৌ নাযাবি এতিয়াৰ লগত, মই তোক আপি চাবা লৈ যাম। সেইবিলাক বাদ দি নেক্সট টাইম আপি চাবি। দে অহা বছৰ তোৰ বিয়া খাটাং। হ'ব বল এতিয়া যাওঁ।